ৰৌতা এই বাথৌ আমাৰ কমিউনিটি চেণ্টাৰত আমাৰ মানে এপছুৰ ফালৰ পৰা হেণ্ডলুমৰ ওপৰত হেণ্ডলুম ছেক্টৰৰ লৈ পেলাই মানে ডিছকাশ্যন বা এনে মানে এৱেৰনেছ প্ৰগ্ৰেম মানে আয়োজন কৰিছিলে চ' আমি ট্ৰাইফেডৰ পৰা আহিছোঁ চ' ইয়াত বহুতখিনি আৰ্টিজনক লগ পালোঁ আৰু আমাৰ অফিচাৰ্ছবোৰো আহিছে গুৱাহাটী ৰিজনেল অফিচৰ পৰা আৰু আমি আৰ্টিজনবিলাকৰ কাৰণে কি কাম কৰিলে ভাল হয় ইয়াৰ বিষয়ে আমি বহুতখিনি স্কিমছৰ কথা ক'লোঁ MSP স্কিমৰ কথা পাতিছোঁ আমি আৰু এই অহা মংগলবাৰত আমাৰ ইয়াত যিমানখিনি আৰ্টিজন আহিব পাৰিছে ভিউৱাৰ্ছ আহিব পাৰিছে সিহঁতক মানে যাতে আমি ইম্পেনেল কৰি পেলাই MSP যি স্কিম হয় ইয়াত জড়িত কৰি দিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ ডিছকাশ্যন কৰা হ'ল ইয়াত আমাৰ বহুত টেলেণ্টেড আৰ্টিজনছ বা স্কিল্ড উইভাৰ্ছ আছে সিহঁতৰ প্ৰডাক্টছবোৰ আমি গোটেই ভাৰতত যদি ডিছপ্লে কৰিব পাৰিম আমি খুবেই ভাল পাম আৰু খুব মানে ইয়াত মানে ট্ৰেইনিঙৰ কথাও পাতিছোঁ আমি ডাইভাৰ্চিফাইড প্ৰডাক্টছবোৰ কেনেকৈ আমি ইয়াত হিউজ প্ৰডাকশ্যন কৰি পেলাই বাহিৰত কেনেকৈ আমি মানে মাৰ্কেটত ডিছপ্লে কৰিব পাৰোঁ ইয়াৰ বিষয়েও কথা পাতিছোঁ আমাৰ এক্সপাৰ্টছ ডিজাইনাৰ্ছবোৰক আনি পেলাই আমি কেনেকৈ ট্ৰেইনিং প্ৰগ্ৰাম কৰি কেনেকৈ আমাৰ আৰ্টিজনবিলাকক আৰু বেছি স্কিল্ড কৰিব পাৰোঁ ইয়াৰ বিষয়ে আমি কথা পাতিছোঁ আৰু প্ৰাইম মিনিষ্টাৰ মানে বন্ধন কেন্দ্ৰ যোজনাৰ বিষয়ে আমি কথা পাতিছোঁ অতি সোনকালে আমাৰ বহুতখিনি মানে প্ৰাইম মিনিষ্টাৰ বন্ধন কেন্দ্ৰ যোজনাৰ অন্তৰ্গত বহুতখিনি আমাৰ ইয়াত বন্ধন কেন্দ্ৰ জড়িত হৈ যাব প্ৰথমতে আমি মানে ৰৌতাত জুৰিব বিচাৰিছোঁ তাৰ বাদেও আমাৰ বহুতখিনি স্কিম চেংচন হৈছে ট্ৰাইফেডৰ পৰা ইয়াত আমাৰ বহুতখিনি মহিলা বা আমাৰ ৰুৰেল এৰিয়াত বা আমাৰ যিমানখিনি জংঘলৰ আমাৰ যিমানখিনি ৰিচোৰ্চেছ সেইবোৰ আমি পলিশ্ড প্ৰডাক্টছ কৰি পেলাই মানে নট অনলি অসম বা নট অনলি ইণ্ডিয়া আমি বাহিৰতো ইণ্টাৰনেশ্যনেলি কেনেকৈ আমি আমাৰ স্কিল্ড প্ৰডাক্টছবোৰ বা মানে আমাৰ ট্ৰেডিশ্যনেল স্কিলবোৰ কেনেকৈ লৈ যাব পাৰোঁ ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ ধন্যবাদ ইতিমধ্যে কাউন্সিলতো মানে কাউন্সিলৰ মুখ্য সচিবে মানে ইতিমধ্যে কৈছে আৰু অসম চৰকাৰৰ লগতো আলোচনা চলি আছে যিহেতু ক্ষতিগ্ৰস্ত ঘৰ পৰিয়াল তেখেতসকলক ক্ষতিপূৰণ দিবৰ কাৰণে বিচাৰ বিবেচনা এতিয়াও চলি আছে আৰু যিটো এটা ঘটনা ঘটি গ'ল তাৰ ওপৰত তদন্ত হ'ব লাগে আচলতে কি ঘটিছিল ইয়াত সেইটো জানিব লাগে তাৰ আগতে কাকবা শাস্তি দিয়া বা কিবা দিয়া সেইটো হ'ব নালাগে কিন্তু কথাটো হ'ল যে গভমেণ্টে একো নকৰাকৈ থকা নাই এই ক্ষেত্ৰত যিহেতু তদন্ত হ'ব আৰু উচিত মানে যিটো এটা কাৰণ বা আচল কাৰণবিলাক জানিবৰ কাৰণে চেষ্টা কৰা হ'ব তাতে যোনে দোষী ওলায় এই দুজন মানুহৰ ওপৰত নিশ্চয় শাস্তি হ'ব আৰু ক্ষতিপূৰণৰ কাৰণে ইতিমধ্যে কাউন্সিল চৰকাৰ প্ৰমোদ বড়োৱে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু অসম চৰকাৰৰ লগতে যোগাযোগ কৰিবৰ কাৰণে দিবৰ কাৰণে ব্যৱস্থা কৰিছে ট্ৰাইফেড আৰু ট্ৰাইচেমৰ জৰিয়তে নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ শিপিনীসকলক সংগঠিত কৰি যাতে গাঁৱৰ অৰ্থনৈতিক ভেটি আকৌ শক্তিশালী কৰিব পৰা যায় উইভিঙৰ ছেক্টৰৰ থ্ৰুৱেদি হেণ্ডলুম হেণ্ডিক্ৰাফ্টছৰ থ্ৰুৱেদি ইয়াৰ কাৰণে এটা এৱাৰনেছ এটা আনিবলৈ চেষ্টা কৰা হৈছে যে ট্ৰাইফেডৰ আণ্ডাৰত প্ৰায় মানে হাজাৰ হাজাৰ শিপিনীসকলক ৰেজিষ্টাৰ কৰি পেলাই যিবিলাক আঁচনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বা ট্ৰাইচেমৰ আণ্ডাৰত হেণ্ডলুম টেক্সটাইলৰ আণ্ডাৰত এই আঁচনিবিলাক যাতে উপকৃত হ'ব পৰাকৈ শিপিনীসকলে পায় আৰু তাৰ আদি আমাৰ হেণ্ডলুম টেক্সটাইল ছেক্টৰৰ এটা ডেভেলপমেণ্ট আনিবৰ কাৰণে এইখিনি আঁচনিবিলাক মানে ইয়াত ক'বলৈ অহা হৈছে আৰু যিহেতু হেণ্ডলুমটো আমাৰ অসমৰ এটা অৰ্থনীতিৰ মূল ভেটি আমাৰ কৃষি ক্ষেত্ৰৰ দ্বিতীয়ত হেণ্ডলুম টেক্সটাইল আৰু গ্ৰাম্য অৰ্থনীতি যদি আজি বাচি আছে হেণ্ডলুমৰ কাৰণে বাচি আছে আমাৰ শিপিনীসকলে নেচাৰেল তেওঁলোকে জন্মৰ পৰা শিকি কিন্তু বৰ্তমান অসমৰ গামোচা বড়োসকলৰ আৰণাই মিচিংসকলৰ যিটো একক কাজৰ ৰাভাসকলৰ
বা বিভিন্ন জাতিগোষ্ঠীৰ কাপোৰবিলাকৰ চাহিদা বাঢ়ি গৈ আছে গোটেই ভাৰতবৰ্ষত। হেণ্ডলুম টেক্সটাইল ছেক্টৰে বিভিন্ন আঁচনি লৈছে। মই মন্ত্ৰী মন্ত্ৰীত্ব লোৱাৰ পিছতো নতুন নতুন আঁচনি আমি ঘোষণাও কৰিছোঁ। সেইটোৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতি আৰু মহিলাসকলৰ অৰ্থনীতিটো মহিলা সবলীকৰণৰ স্বাৰ্থতে আমি এইবিলাক আঁচনিটো লৈছোঁ। মহিলা অৰ্থনীতি সবল কৰিব লাগে। স্বনিৰ্ভৰ নাৰীৰ এটা আঁচনি আছে, বাজেটত ধাৰ্য কৰা হৈছে 80 কোটি টকা। আৰণাই গামোচা 80 কোটি টকাৰ অসমত কিনিব পাৰে অসম চৰকাৰে 5 ফেজৰ জৰিয়তে। তাৰ উদ্দেশ্য হ'ল যে শিপিনীসকলে যাতে লাভ কৰে আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যাতে সুদৃঢ় হয়। তাৰ কাৰণে এই আঁচনিবোৰক লাভ ল'বৰ কাৰণে আজি মানে বৰ্তমান নতুন এটা আধুনিক পদ্ধতিৰ মাধ্যমত কাপোৰ ববলৈ আৰু দেশ বিদেশত ইয়াত ছাপ্লাই কৰিবৰ কাৰণে এনেকুৱা বাতাবৰণ সৃষ্টি কৰিব লাগে, ট্ৰেইনিং দিব লাগে। এই সম্পৰ্কে কৰিবৰ কাৰণে আজি অনুষ্ঠানটো মূলফুল আৰু গোসাইগাঁৱত UPPL খেলিব আৰু বিজেপি UPPLৰ যিটো মিত্ৰজোঁটৰ যিটো এটা কণ্ডিশ্যন বা কণ্ডিশ্যন বুলি নহয় বুজাবুজি এইটোৱে 6টা যিটো চিট তাতে উপনিৰ্বাচন হ'ব, তাত মিত্ৰজোঁটৰে জয়ী হ'ব। আৰু তামোলপুৰ গোসাইগাঁৱত যিজন কেণ্ডিডেট হ'ব ইও মিত্ৰজোঁটৰে হ'ব। UPPL হ'লেও মিত্ৰজোঁটৰে কেণ্ডিডেট হ'ব। সেইকাৰণে চবতে মানে মিত্ৰজোঁটৰ কেণ্ডিডেটে জিকিব, বিৰোধী দল ইয়াত জিকি নাই। ওদালগুৰিত এটা চৰ্চা আহিছে, ওদালগুৰি সমষ্টিটো উপনিৰ্বাচন হ'ব নেকি এটা চৰ্চা হৈ আছে। যিহেতু একো হোৱা নাই এই সম্পৰ্কত কিয় কম, ইয়াৰ কোনো সম্ভাৱনা নহয়। বড়ো ইণ্ডিজিনিয়াছ কালচাৰেল কমপ্লেক্স এই সভাগৃহত বিশেষ এটা কাৰ্যসূচী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াত আয়োজন কৰা হৈছে। আৰু ইয়াতে পূব ওদালগুৰি এটা সমন্বয় সমিতি বুলি এটা এপচুৰে 6টা আঞ্চলিকক গঠিত এটা মানে কমিটি আছে। সেই কমিটিৰ উদ্যোগতে এই সভাখন আয়োজন কৰা হৈছে। আৰু ইয়াতে প্ৰায় 1000ৰো অধিক শিপিনীসকলক, যিবিলাক মানে আৰ্টিচান বা উইভাৰ, যিবিলাকে কাপোৰ বনায়, আৰণাই গামচা বা দখনা আৰু ৰুমাল বা আন যিবিলাক মানে তেওঁলোকে বনায় ঘৰত, আৰু তেওঁলোকে এৰী কাপোৰ ইন্দি কাপোৰ তেওঁলোকে বনাই আছে। দেশৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে মানে পঠাইছে। তো তেওঁলোকক একত্ৰিত কৰি পেলাই এটা ক্লাষ্টাৰ বনাই মানে 1000 শিপিনীক এটা ক্লাষ্টাৰৰ যোগেদি তেওঁলোকৰ জীৱিকা, তেওঁলোকৰ উপাৰ্জন, তেওঁলোকৰ যি প্ৰডাক্ট, সেই প্ৰডাক্টবিলাক যাতে ভালকৈ মানে তেওঁলোকে চেল কৰিব পাৰে বা পঠাব পাৰে, বা এই প্ৰডাক্টৰ ডিমাণ্ড বা ইয়াৰ ডিজাইন বা সকলো দিশ যিবিলাক তেওঁলোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন লাগে, আঁচনিৰ লগত কানেক্ট কৰিব লাগে, সেই গোটেই বিষয়বস্তুবিলাক ইয়াতে এটা সজাগতা সভা ইয়াত আয়োজন কৰা হৈছে। আৰু এই সভাতে অসমৰ বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হেণ্ডলুম টেক্সটাইলৰ বিভাগৰ সন্মানীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়াক ইয়াতে মাতি আনিছোঁ। আনপিনেদি ভাৰতবৰ্ষৰ যি ট্ৰাইফেড এটা অনুষ্ঠান আছে, ভাৰত চৰকাৰৰে এটা সংস্থা, সেই ট্ৰাইফেডৰ ভাইচ চেয়াৰমেন প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানীক আমি ইয়াত মাতি আনিছোঁ। আৰু সুদীৰ্ঘ দীঘলীয়া কাল সেই দিশত কাম কৰি থকা মানে ছ'চিয়েল ছাৰ্ভিচ এটা ছ'চাইটি আমাৰ ডক্টৰ বিনীতা মানে দেউৰী ডাঙৰীয়ানীক আমি মাতি আনিছোঁ। ইয়াৰ যোগেদি এই অঞ্চলত যিবিলাক আমাৰ আই মাতৃসকল আছে, যিখিনি মহিলাসকল আছে, সেই মহিলাসকলক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেওঁলোকৰ উপাৰ্জন, তেওঁলোকৰ জীৱিকা, তেওঁলোকৰ ঘৰখন চলাবৰ কাৰণে আমাৰ যিখিনি জাতীয় যিখিনি সাজপাৰ, সেই জাতীয় সাজপাৰখিনি আমি চাহ চিনাকি পৰিচয় এইটো থাকিবই, তাৰ বাদেও এইটো এটা কমাৰ্চিয়েল লাইনত আমি কেনেকৈ বিশ্ব দৰবাৰত আমি লৈ যাব পাৰোঁ। এতিয়া অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে মানে প্ৰায় 80 কোটি টকাত তেওঁলোকে মানে আৰণাই গামচা বা মিচিং বা কাৰ্বি বা আমাৰ জনজাতীয় বা অসমৰ যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সাজপাৰবিলাক তেওঁলোকে কিনিব। তো এই গোটেই প্ৰক্ৰিয়াটো আমি কেনেকৈ লৈ যাম, তো ইয়াৰ কাৰণে এটা বৃহৎ এটা সজাগতা ইয়াৰ সভা অনা হৈছে। আৰু আগলৈকে এই যি বিষয়, সেই বিষয়টো লৈ তেওঁলোকক গ্ৰুপ কৰি পেলাই জনধন বন যোজনা, প্ৰধানমন্ত্ৰীৰ যি এটা মানে কাৰ্যসূচী আছে, ইয়াত মানে বন্ধন মানে কেন্দ্ৰ ইয়াত স্থাপন কৰা, বা আমাৰ যিবিলাক মানে হনি বি আছে, আমাৰ আচাৰ আছে, বা আমাক ইয়াত হালধি পায়, বা ইয়াত আমাৰ আদা পায় বা নহৰু পায়, এইবিলাক আগলৈকে কেনেকৈ আমি লৈ যাব পাৰোঁ তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই যি আয়োজন, সেইটো আগলৈকে আমি এটা সঠিক দিশত লৈ যাম।
আৰু আজি এটা সফল কাৰ্যসূচী ইয়াত হৈছে বুলি আমি ক'ব বিচাৰোঁ। ধন্যবাদ।